হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ এয়া চুকা শাক কচুৰ সৈতে মাছৰ এখন থলুৱা ব্যঞ্জন। এয়া মই 4 মুঠি চুকা শাক লৈ লৈছোঁ। এইখিনি এতিয়া চাফা কৰি ল'ম। লগতে এনেকৈ মাছ 3টাও লৈ লৈছোঁ। আনফালে এয়া কচুখিনি মই এনেদৰে বইল কৰি লৈছোঁ। এতিয়া ইয়াৰ বাকলিখিনি গুচাই ল'ম। এয়া কচুৰ বাকলিখিনি গুচোৱা হৈ গ'ল। লগতে মাছখিনিও মই ভাজি ল'লোঁ আৰু লগতে মই ইয়াৰ বাবে এটা পিঁয়াজ লৈছোঁ, অকণমান আদা, লগতে নহৰু কেইফুটামান। আনফালে মই ইয়াৰ শাকখিনি ধুই চাফা কৰি কাটি লৈছোঁ। এইখিনি এতিয়া ৰেডি হৈ গ'ল। বাকীখিনি বনাবলৈ আৰম্ভ কৰি দিবলৈ। এয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিতেই মই অকণমান পাঁচফোৰণ দি দিছোঁ। বেছি তেল মই ইয়াত ব্যৱহাৰ কৰা নাই, যিহেতু থলুৱা ব্যঞ্জন হয়, ইয়াত তেল বেছি ব্যৱহাৰ নকৰিলেও হয়। ইয়াত মই এতিয়া পিঁয়াজ দি দিছোঁ। এইখিনি এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজি দিম। এয়া দেখিছেনে, জাষ্ট পিঁয়াজখিনি ভজা গৈছেহে মাত্ৰ, তেল মই বেছি ব্যৱহাৰ কৰা নাই। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ নিচিনা হোৱাত এতিয়া ইয়াত মই থেতেলি লোৱা আদা নহৰুখিনি এইখিনিও এতিয়া ভালদৰে ভাজি ল'ম অলপ সময়। এইখিনি এতিয়া আকৌ ইয়াত এতিয়া মই চুকা শাকখিনি দি দিছোঁ। এইখিনি এতিয়া আকৌ লৰাই অকণমান সময় এইখিনি ভাজি ল'ম। যিসকলে আজি মোৰ ভিডিঅ'বোৰ প্ৰথম চাইছে তেখেতসকলে আগতীয়াকৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ইয়াক কচুখিনিত মই নিমখ লগতে ইয়াত হালধি দি এইখিনি পিটিকা কৰি ল'ম। এতিয়া মই ইয়াত হালধি দিছোঁ। এইখিনি এতিয়া অকণমান পিটিকি ল'ম। একেবাৰে পিটিকি ল'ম মানে গোটেইখিনি একেবাৰে ভাঙি দিওঁ, নহ'লে আঞ্জাখন একেবাৰে গোটা হৈ যাব। অকণমান পাতল হ'লে ভাল লাগিব, থুপথুপীয়া হ'ব আৰু। এতিয়া ইয়াত পানী দি এনেদৰে মই এয়া শাকখিনিত দি দিছোঁ। এইখিনি এয়া এতিয়া ইয়াত মই আৰু অকণমান পানী বেছিকৈ ব্যৱহাৰ কৰিছোঁ। ইয়াত এতিয়া পানী বেছিকৈ দি দিছোঁ। গৰম পানী দিয়াৰ বাবে লগে লগে উতলিবলৈ আৰম্ভ কৰিছে। এয়া উতলি থাকোঁতেই মই মাছখিনিও ইয়াতে দি দিছোঁ। এয়া তেতিয়াহে মাছৰ গুণাগুণটো আঞ্জাখনত লাগিব, আঞ্জাখন খাবলৈ সোৱাদ হ'ব। এয়া আমাৰ আঞ্জাখিনি দেখিছেনে, প্ৰায় হৈছেই আৰু। তেনেকুৱাতে মই 3টা জলকীয়া কাটি পেলাই দিছোঁ। আপোনালোকে জলকীয়া খালে দিবও পাৰে। এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া ইয়াৰ পৰা নমাই এটা ডাঙৰ পাতিত উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও তেনেই ধুনীয়া। এইবোৰ থলুৱা ব্যঞ্জন তেনেই সোৱাদযুক্ত।